রাস্তা ভাল থাকিলে লিন মাৰি মজা লাগে। কোনদি কোনদি গাড়ী খালি সোমাই দিয়ে নাচাই। তো ৰেডি যাব কাৰণে ফাৰ্ষ্ট টাইম বিহু যাম। বিহুলৈ পৰা আহিছিলে যাম পাতিলাটো ভাত পুৰণি পুজা চাবৰ কাৰণে মানে ভণ্টিক থ'বৰ কাৰণে যাওঁ কলেজত। এক্সাম আছে 9টা বজাৰ পৰা বাজি 8টা। আমি আহি কিনে পালোঁ ঘৰৰ পৰা। চ' এইখন বিষ্ণুপুৰ বজাৰ হয়, তো আমাৰ ওচৰৰে। তো ড্ৰেইন বনাই আছে, তাৰ কাৰণে অলপমান কাম চলি আছে ইয়াতে। ভণ্টি আছে পিছফালে, বাট ভণ্টিয়ে বহুত ভয় খাই আছে ইমান জোৰে চলাই আছোঁ, কাৰণ ভণ্টিৰ এক্সামৰ কাৰণে লেট হৈ আছে। তো 9টা বজাত এক্সাম আছে। চ' এতিয়া বাজিল 8:15। চ' লেট হৈ আছে। আমাৰ ইয়াৰ পৰা ভালেখিনি বিজনী দূৰ হয়, টাইমত যাই পাওঁ না নাপাওঁ সেইটো চাই আছোঁ এতিয়া। হ'লেও আমি হুলুবাৰী, চ' এখন ৰাইট ছাইডত হুলুবাৰী হাইস্কুল। ৰাস্তাটো ভালে আছে, কিন্তু আগৰ পৰা বহুত বেয়া আছে ৰাস্তাটো। তো ভালেখিনি লেট হৈ গ'ল আজি। পথাৰৰ মাজে মাজে কি মজা প্লেচ। মাইকৰ কাৰণে ভালেখিনি মানে ময়ো দুখিত হৈ আছোঁ, কাৰণ মাইক এটা আনিব পৰা নাই। যিহেতু মানে মাইকটো ল'ম বুলি ভাবি আছোঁ, বাট এইটো মেইন ন, এইটো পইচাটো মেইন। তো পইচাটো হাতত পালে মাইক এটা লৈ ল'ম। তো মাইক নহ'লেতো মটো ব্লগৰ কাৰণে ভালেখিনি প্ৰব্লেম হয়, তো সকলোৱে গমেই পায়। তো বাহিৰৰ মানে আৱাজটো বেছি সোমাই যায়, মানে বেছিভাগে হাৱাটো বেছি সোমায়। তো নেক্সট ব্লগটোতো ভালেখিনি মানে কমেণ্ট আহিলে কল মানে এটা মাইক ল'বৰ কাৰণে কৈ আছে। চ' পাৰিলে এইবাৰ নেক্সট ব্লগত এটা নিউ মাইক এটা ল'বৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পৰা আৰু ৰাস্তা ভালেখিনি বেয়া, একেবাৰে কোৱাই নাযায় ইমান বেয়া বিজনী যোৱা ৰাস্তা। খালি এইখিনি অলপ ভালকৈ বনাইছে, বাট এইখিনি আৰু নাই। আৰু পুৰা অৱস্থাই বেয়া, পুৰা হাত বিষাই যায় এনেকুৱা ৰাস্তাত গাড়ী চলালে। এয়া হৈছে আমাৰ পৰিৱৰ্তন। তো ফাইনেলি আহি পালোঁ, বিজনী পালোঁ। আৰু আমাৰ পৰা বিজনী অহা ৰাস্তাটো তো ইমানেই বেয়া কোৱা নাযায়। আৰু কোনদি গাড়ী খালি সোমাই দিয়ে নাচায়ো পিছফালৰ পৰা গাড়ী আহি আছে নে নাই। তাৰপিছত লগাই দিম, লাগি যাব, পিছত ক'বগৈ আমাৰে ভুল। চ' ফাইনেলি বিজনী আহি পালোঁ এতিয়া। তো এতিয়া ভণ্টিক নমাই থওঁ, তাৰপিছত গাড়ীত তেলটো ভৰাই লওঁ, যাওঁ ঘৰৰ পৰা পাতিলাডোখৰ যাম। মানে মা ঠাকুৰাণী পূজা আজি তাত, তো যাবতো লাগিলে। তো সেয়া এটা কৰিব লাগিল। ভণ্টিৰ স্কুল পালোহি আহি, মানে কলেজখন, মানে এইখন কলেজ নহয়, মানে এইটো এক্সাম চেণ্টাৰ হয়। ভণ্টিক নমাই দিলোঁ বিজনী বান্ধৱ স্কুল। তো এতিয়া আৰু ইয়াৰ পৰা ওলাওঁ। পূৰা ফালি কিনে ওলাই আহিলোঁ। ফালে নিৰঞ্জন বড়ো আহি আছে, তো সিও ভণ্টিক থৈ দিলে তাত। খালি গাড়ী চব পিনেদি গাড়ী পুৰা ফালি আছোঁ। তো মানে পাতিলাডোখৰ আৰু ডিপুত নাযাওঁ, আৰু মানে ইয়াতে ফিল আপটো কৰিলোঁ। ডিপু পাই গ'লোঁ, তো এতিয়া ফিল আপটো ইয়াতে কৰিলোঁ। ইমান পাৰোঁ চাওঁ, মেইন পেচা। তো ফাইনেলি আহি পালোঁ, তেলটো ভৰাই ল'লোঁ ইয়াতে।
তেলটো ভৰাই লৈ কিনে এইবাৰ যাওঁ, ঘৰলৈ যাওঁ। বিজনী টাউনখন আজি দেখাব নোৱাৰিম, কাৰণটো হ'ল মই ভণ্টিক থ'ব আহিছোঁ আৰু মই সিফালে যাব লাগিব, কাৰণ পূজা আছে যিহেতু, পূজাৰ কাৰণে। তো আজি বেয়া চেয়া নাপাব আপোনালোকে, বিজনী টাউনখন নেক্সট দিন যদি মানে নেক্সট দিনা আহোঁ তো বিজনী টাউনখন আপোনালোকক ভালদৰে দেখাম। বাট দোকানবোৰ চব বন্ধ আজি বিজনীত, প্ৰায়ভাগে বন্ধ আছে। এই ইচ্ছা পৰি গ'ল ৰেলগেটটো, खा इधर बाबा जी का ठुल्लू, अभी खाना पड़ेगा बाबा जी का ठुल्लू। इधर रुकते हैं थोड़ी देर, तो एक फ्रेंड आ रहा है तो उसके लिए थोड़ा देर रुक जाता हूँ। तो बिजनी रेलगेटर आई किने जिरालो, सो व्यस्त मानु तो बाटी खाब बोले, तो एतिया बाटी खाओ। तो खाई बई ललो, तारपिছত ইয়াৰ পৰা ওলাই দিওঁ। মোৰ বাইকখন নিৰঞ্জন বৰাই চলাব, তো মই তাৰ স্কুটিটো চলাম এইবাৰ। বাইক চলাই থাকিলে স্কুটিটো অলপ কণ্ট্ৰল কম হয়, মানে কণ্ট্ৰল কৰিব অলপ মানে অসুবিধা লাগে। তো ঘৰত আহিলোঁ, ঘৰত আহি কিনে পূৰা ফ্ৰেছ ফ্ৰেছ হৈ গা চা ধুই কিনে ওলালোঁ। চ' এই কণ ভাই আৰু বৰ বাচ্চাৰ আছে আৰু মোৰ পিছত আছে ৰাহুল ভাই। চ' আমি বৰ্তমান 4জন যাব ওলালোঁ, বাকীবিলাকতো গ'লে হেৰি। অঁ কোন গাৰ্লফ্ৰেণ্ডক লগ কৰিবি না? গাৰ্লফ্ৰেণ্ডটো সি আজি গাৰ্লফ্ৰেণ্ডক লগ কৰিব, চ' আমাক আজি পাৰ্টি দিব ধামাকা। পুৰা লিন মাৰি যাই আছোঁ। আমাৰ কোন ভাইয়ে গাড়ী চেঞ্জ কৰি ল'ল আৰু এতিয়া পুৰা চালত যাব। আজি পুৰা গাৰ্লফ্ৰেণ্ড লগ কৰিব ভাইয়ে, চ' পাৰ্টিটো বনতা হে। ব্লগটো যদি অলপ মানে অসুবিধা পাই আছে চাওঁতে, বা মানে মাইকৰ প্ৰব্লেম পাই আছে, সেইটো কাৰণে বহুত দুখিত মই, কাৰণ মাইক এটা ল'ব পৰা নাই, মানে পইচা নোহোৱাৰ কাৰণে। পইচা থাকিলে মাইক এটা ল'লোঁ হয়, বাট কম দামী মাইক লৈ কিনে লাভ নাই, কাৰণ কম দামী মাইক ল'লে আৰু এই এনেকুৱাই হ'ব। যেনেকৈ ইয়েৰফোন দি বৰ্তমান ইউজ কৰি আছোঁ, ইয়েৰফোনৰ নিচিনা চাউণ্ডটো আহিব, ফৰ 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 কৰি, মানে হাৱাৰ চাউণ্ডটো সোমাব। তো তাৰ কাৰণে কেইদিনমান ৰখি লওঁ, যদি নেক্সট ব্লগত পাৰোঁ তো এটা মাইক, নতুন মাইক এটা ইউজ কৰিবৰ কাৰণে চেষ্টা কৰিম। সিদিনাখন পাণবাৰী বজাৰখন দেখুৱাব নোৱাৰিলোঁ ফাৰ্ষ্ট ব্লগত, বাট আজি এনে ৰাস্তাৰ পিনেদি যোৱাতে দেখাই যাম। কালী মন্দিৰটো আছে আমাৰ পাণবাৰীত বেষ্ট। চ' এইটো হৈছে কালী মন্দিৰ লেফ্ট ছাইডত। তো আমি যাম ৰাইট ছাইড পাটলিয়া ৰহা। তো আজি কি দেখাব পাৰোঁ তো চাওঁ, তাতে যাই কিনে। ইয়াৰ পৰা এইবাৰ ধামাকা পেলন বুলন হ'ব, কাৰণ ইয়াৰ পৰা ৰাস্তাটো একদম বঢ়িয়া স্মুথ হয়, তাৰ কাৰণে বাইকখন চলায়ো মজা লাগে। তো পূৰা ফালি আছোঁ। পূৰা লিন মাৰি কিনে যাম ইয়াতে। লিন মাৰি কিনে মজা লাগে এইটো জেগাত, ৰাস্তা ভাল থাকিলে লিন মাৰি মজা লাগে। তো মানে যদি মই ৰাতিপুৱা মন্দিৰত আহিলোঁ হয়, বাট ভালদৰে দেখাব পাৰিলোঁ পূজাটো কেনেকুৱা কি ধৰণে হয়, তো মানে ৰাতিপুৱাটো আহিব নোৱাৰিলোঁ। এতিয়া দেখাব পাৰোঁ নাই চাওঁ, যদি দেখাব পাৰোঁ তো আপোনালোকক দেখাম। মানুহ চাগে বহুত হৈছে, কাৰণ কৰোণাৰ কাৰণে দুইবাৰ মানে পূজাটো যাতে নহয়। কপিল আৰু মৃন্ময় মোৰ ফ্ৰেণ্ড ৰখি আছে মোৰ কাৰণে, ভালেকেইবাৰ কল কৰিলে ৰাতিপুৱাৰ পৰা। সিহঁতে বোলে আহি কিনে ৰখি আছে, যাই কিনে ইহঁতকো লগ কৰিব আছে। ধামাকা মানুহ হৈছে চাগে এইবাৰ, পূৰা গাড়ী ইয়াৰ পৰা দেখা যাই আছে। বাপৰে বাপ কি বে। বাট এটা ফ্ৰেণ্ডৰ ঘৰ আছে, তাতে মই গাড়ীখন থৈ দিম আৰু হেলমেটটো থৈ দিব লাগিব, কাৰণ হেলমেটটো এনেকৈ থৈ দিব নোৱাৰিম। ঢকা পাই যদি মাৰি দিয়ে তো গ'ল হেলমেট এটা। এনেই পইচা পাতি নাই এতিয়া, চাওক না। গাড়ীয়ে যদি ইমান এইখিনি জেগাতে, সিটো ৰাস্তা আছে সিপিনে ৰাস্তা আছে, তো ভাবি চাওক কিমান মানুহ হৈছে আজি। কাৰণ 2 বছৰ গেপ গ'ল, তাৰ কাৰণে এই বছৰ মানে বহুত 2 বছৰ মানে মানুহ আহিব পৰা নাই মানে পূজাত। তো সেইটো কাৰণে
চাগে বম মানুহ হৈছে বাপৰে বাপ তামাম ভিৰ আজি মেইন গেট ন এইটো তাৰ কাৰণে পূৰা ভিৰ হৈ আছে গাড়ী এই গেটতে ইমান ভিৰ চাগে আৰু ভিতৰত বা কিমান হৈ আছে হামাকা মানুহ সিনেমেটিক আমাক পাহাৰদি জাগা নজৰা হৈছে গৰমতে অৱস্থা পুৰা কাই লৈ আছে তামাম গৰম সকলোকে বাই বাই টাটা দিলোঁ তো ফাইনেলি ঘৰত যাব ওলাইছিলোঁ বাট বহুত ভিৰ যাব পৰা নাই ফাঁচি আছোঁ ইয়াতে পূজাত গ'লোঁ কিন্তু মানে তামাম ভিৰ আছিলে ভালকৈ ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ যিখিনি মানে সৰু সৰু শ্বট লৈছোঁ সেইখিনিয়ে আৰু মানে তাতে কথা কোৱাই নাযায় ইমান ভিৰ আৰু ইমান হাল্লা চ' ব্লগটো আজি এইখিনিতে চেছ কৰিম তো যদি আপোনালোকে ব্লগটো চাই কিনে ভাল পাইছে তো লাইক কৰি দিব এটা লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো দবাই দিব কাৰণ মোৰ ভিডিঅ' যদি আপলোড হৈ যায় বা নতুনকৈ ভিডিঅ' আপলোড কৰোঁ তো অতি সোনকালে পোৱাৰ কাৰণে বাই বাই আজিৰ কাৰণে টাটা